নমস্কাৰ। আজি আহিছোঁ চেন্নাইৰ এপ'ল কেঞ্চাৰ হস্পিটেলৰ দুটামান প্ৰাথমিক কথা ক'বলৈ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। প্ৰথম হস্পিটেলত সোমায়েই আপোনালোকে কোনজন ডক্তৰক লগ ধৰিব বা কি বিভাগত দেখুৱাব তাৰ বিষয়ে আপোনালোকৰ সুবিধাৰ্থে এপ'ল কেঞ্চাৰ হস্পিটেলত ভিতৰ চৰাত টিভি লগোৱা থাকে আৰু টিভিত কোন বিভাগৰ ডক্তৰ কেইটা বজাত বহে বা ক'ত বহে তাৰ বিষয়ে সবিশেষ আপোনালোকক তাতে দিয়া থাকে। আপোনালোক যদি প্ৰথম গৈছে তেন্তে আপোনালোক কোন ডক্তৰক দেখুৱাম বুলি চিন্তাত পৰিব নালাগে। আপোনালোক পোনেই হস্পিটেলৰ ভিতৰত সোমায়েই হস্পিটেলৰ বাহিৰৰ চৰাত টিভি লগাই থোৱা থাকে। তাত প্ৰতিজন ডক্তৰৰ বিষয়ে ডিটেইলছত তাত জনোৱা থাকে, কোনজন ডক্তৰ কোনটো ফ্ল'ৰত আৰু কেই বজাত বহিব। সেইবোৰ চব এনেকৈ টিভিত আচলতে দেখুওৱা থাকে। আপোনালোকে নিজে গৈ চাই ল'ব পাৰে আপোনালোকৰ ডক্তৰ কোনজন আৰু কোনজন ডক্তৰক দেখুৱালে আপোনালোক লাভৱান হ'ব। এয়া হৈছে পোনেই সোমাই যোনটো দৃশ্য, সেয়া মই আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ। তাত কেমেৰা এলাউড নাই, হ'লেও মই অলপ যি কৰিছোঁ তাকে মই আপোনালোকক দেখুৱাইছোঁ। এই হস্পিটেলত আচলতে 4টা ব্লক আছে: এ ব্লক, বি ব্লক, চি ব্লক আৰু ডি ব্লক। আৰু প্ৰতিটো ব্লকৰে নিজৰ নিজৰ বিশেষত্ব আছে। এটা ব্লকত যদি কেমৰ ডক্তৰ বহে, এটা ব্লকত আকৌ ৰেডিয়েশ্যনৰ ডক্তৰ বহে, তেনেকৈ বিভিন্ন ডক্তৰসমূহ তাত বহে। এ ব্লকত বিশেষকৈ এডমিট কৰা পেচেণ্টসকলক ৰখা হয় আৰু তলত ফাৰ্মাচী আছে। তেনেকৈ বি ব্লকত বহে ৰেডিয়েশ্যনৰ ডক্তৰ, লগতে কেমো যিবিলাক লোকে ডে কেয়াৰত ল'ব বিচাৰে সেয়া ল'ব পাৰে। চি ব্লকত বহে কেমৰ ডক্তৰ, তাৰ উপৰিও ENT ডক্তৰ আৰু ব্লাড এণ্ড ব'ন মেৰো ডক্তৰ এনেকৈ বহে চি ব্লকত। আৰু ডি ব্লকটো আচলতে ব্লাড বেংক হয়, তাত ব্লাডৰ যোগান ধৰে। আৰু প্ৰথম গৈ টিভিত চাই যদিও আপোনালোকে একো বুজি পোৱা নাই কোন ডক্তৰক লগ ধৰোঁ কি কৰোঁ, তেন্তে আপোনালোকে এটা কাম কৰিব পাৰে। আপোনালোকে এপ'ল কেঞ্চাৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ যাব পাৰে আৰু ইমাৰ্জেঞ্চি ৱাৰ্ডত গৈ নিজৰ ডকুমেণ্টছবিলাক, নিজৰ ৰিপৰ্টছবিলাক দেখাই কোনজন ডক্তৰক লগ ধৰোঁ কি কৰোঁ যদি আপোনালোকে তেখেতসকলকো যদি সোধে, তেখেতসকলে আপোনালোকক বেষ্টটোৱে ছাজেষ্ট কৰিব। সেয়ে আপোনালোকে অকণো ভয় কৰিব নালাগে। আৰু কেঞ্চাৰ মানে আচলতে মৃত্যু নহয়, যদিহে উপযুক্ত সময়ত উপযুক্ত ডক্তৰক আপোনালোকে দেখুৱায়। আমাৰ অসমত কাৰোবাৰ যদি কেঞ্চাৰ ৰোগ ধৰা পৰে তেন্তে মানুহবোৰে ভাবে যে তেখেতৰ মৃত্যু হ'বই। আচলতে এইটো একদম সঁচা কথা নহয়। কেঞ্চাৰ আন ৰোগবিলাকৰ নিচিনাই এটা ৰোগ যাৰ চিকিৎসা আছে আৰু মানুহে আৰোগ্য লাভ কৰিব পাৰে। ধন্যবাদ।